কেলা আজিকালি এফবিৰ ফটোবিলাক লাইক কমান নহয় হ'ল বে দাদা কথা এটা কওঁ এইবোৰ ফাল্টু বস্তু শ্বেয়াৰ কৰি একো লাভ নাই আৰে 2 নম্বৰ ইমান শ্বেয়াৰ কৰি চাওক না গোটেই ৰাতিৰ ভিতৰত আপুনি ভাইৰেল গম পাইছা নাই কিয় ঠিক দিছ কিন্তু দেই পঢ়া শুনা কেনে চলিছে পঢ়া কথা নকবি আৰু একদমেই হোৱা নাই এইবাৰ ফেলেই কৰিম নেকি তহঁতৰ ছোৱালীবিলাকৰ একেই ডাইলেক্ট কি কাৰণে বাৰু কি ডাইলগ পঢ়া শুনা অলপো হোৱা নাই বুলি কওঁ তাৰপিছত 80-90% লৈ যায় তই বৰ জান চকুত কিবা কি দাদা দাদা এই মোৰ ফালে ন সেইফালে চাওক ৰাস্তা কি ন কি চলি আছে প্ৰেম লীলা চলি আছে আবে সঁচাকে বে ফুল এনজয় বে দাদা যায় নেকি ইণ্টাৰভিউ এটা কৰি আহোঁ বলা 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 গৈ আহোঁ বলা বলক বলক কি ভাই ৰাস্তাৰ মাজত এইবিলাক কি কৰিছ কি কৈছ মানে একোতো কৰা নাই আমি কি দেখা নাই নি তহঁতি ইয়াত কি কৰি আছিলি দাদা একচুৱেলি হ'ল কি সেইটোতো ক ভণ্টি তোমাৰ নামটো কি তোমাৰ মা দেউতা এচব কৰিবলৈ তোমাৰ কলেজলৈ পঠিয়াইছে নেকি তোমালোকৰ এচব লজ্জিত কাণ্ডৰ কাৰণে আজি আমাৰ অসমখন ধ্বংস হবলৈ গৈ আছে এটা কাম কৰা ঘৰ ক'ত তোমাৰ হা দেউতাৰ নাম কি নাম্বাৰ দিয়া দেউতা দাদা আপোনালোকে কিবা ভুল বুজিছে নেকি দাদা বেছি কথা কব আহিছে চালা মোক দাদা কি হ'ল কি কথাটো সেইটোতো কক মই একোৱে বুজা নাই চুপ চিধা গৈ যা ঐ কালি কি কাণ্ড কৰি আহিলি কেলা কি কাণ্ড বে কেলা হোৱাটছআপত কিবা এটা দিছে চাই ল চাইছো ৰ আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ ঘটনা ফেচবুকত ভাইৰেল হৈ থকা যি ভিডিঅ' এটা গোটেই ওলাৰি কমাই তুলিছে ৰাস্তা ঘাটে দেখিবলৈ পোৱা গৈছে দুজন বিদ্যাৰ্থীৰ অতি লজ্জাজনক কাণ্ড তাতে উপস্থিত থকা দাদাজনৰ পৰা সম্পূৰ্ণ ঘটনাৰ বিষয়ে জানি লওঁ আহক দাদা আহক ঘটনাটোৰ বিষয়ে কওকচোন একচুৱেলি মানে কথাটো এনেকুৱা হৈছিলে মানে কি ভাই হেল্ল' কুমাৰিকা চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল মা দেউতাৰ সন্মান চব শেষ হৈ গ'ল মই ক'তো ওলাইও যাব নোৱাৰা হ'লো এনেকৈ মই আৰু জীয়াই থাকিব নোৱাৰো পগলা নেকি তই কুমাৰিকা 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 ভাই যি হ'ল পাহৰি যা না তই এইবোৰ তোক মই এনেকে চাব নোৱাৰিছ তোক কেইদিনৰ কাৰণে বাহিৰত গুচি যা বেংগলৰ পিনে গুচি যা জানা না ইয়াৰ কি কৰি আছ এনেকে তই You are addicted from the college. Sir, মই ভুল কৰা নাই sir, please sir. I say get out. Sir, please sir. No, I say get out. আজি মোৰ লাষ্ট লাগিছে তোৰ নিচিনা লগাটো মই ভাল পালোঁ আরে ইয়ার তোর তো কমসে কম বুঝিবলৈ চেষ্টা কর তোক আৰু বুজিবলৈ বাকী নাই চব শেষ হৈ গ'ল মা দেউতাৰ সন্মান আজি মোৰ লাষ্ট লাগিছে তোৰ নিচিনা লগাটো মই ভাল পালোঁ আরে ইয়ার তোর তো কমসে কম বুঝিবলৈ চেষ্টা আজি কর মোৰ লাষ্ট লাগিছে তোৰ নিচিনা লগাটো মই আজি মোৰ লাষ্ট লাগিছে
ঐ পগলা হলি নেকি মোক বান্ধি ৰাখিছ যে এৰ মোক ভাই তুই তো সোশ্যাল মিডিয়াত হিরো হয়ে গলি চৰি ভাই মোৰ পৰা ডাঙৰ ভুল হৈ গ'ল মোক এৰি দে না প্লিজ মই ভিডিঅ'টো ডিলিট কৰি দিম প্লিজ প্লিজ এৰি দে না প্লিজ ভুল যদি এবার হয় তেন্তে মা যদি সেই ভুল আকৌ রিপিট হয় তেন্তে চৰি ভাই মই মানিছো মোৰ পৰা ডাঙৰ ভুল হৈ গ'ল মই অলপ পাব্লিচিটি পাবৰ কাৰণে ভিডিঅ'টো আপলোড কৰিছিলো মই গম পোৱা নাছিলো ভিডিঅ'টো ইমান ভাইৰেল হ'ব বুলি তই মোক একবাৰ চান্স দে মই চব ঠিক কৰি দিম প্লিজ প্লিজ সব ঠিক করে দিবি সব ঠিক করে দিবি সব ঠিক করে দিবি সব ঠিক করে দিবি তই সেই মনিকা ছোৱালীজনী ঘূৰাই আনিব পাৰিবি তাইৰ বাবে তাইৰ মাক দেউতাকে যি সপোন দেখি আছিলে সেই সপোনক তই ঘূৰাই আনিব পাৰিবি তোৰ পাৰ্টিচিপিৰ চক্কৰত আজি মোৰ গোটেই কেৰিয়াৰ খতম মোৰ মাক দেউতাকৰ সপোন চব খতম মই ঘৰত শান্তিকে থাকিব পাৰিছো নে বাহিৰত ক'ৰবাত যাব পাৰিছো চবেই আজি মোক বেয়া চকুৰে চাই কাৰোবাৰ যদি ভুল হয় তেন্তে তাক বুজাই দিব লাগে নাকি তাৰ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব লাগে সেইটো মই কি কাৰণে আনিছো মই নিজেই নাজানো চব